নমস্কাৰ বন্ধুসকল, ইতিমধ্যে অসম চৰকাৰৰ পৰা এটি ভাল খবৰ আহিল আমাৰ অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান নামৰ এটি আঁচনিৰ দ্বাৰা আমাৰ অসমৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকলৈ 2 লাখ 3 লাখ আৰু 5 লাখ টকা আৰ্থিক অনুদান হিচাপে আগবঢ়াব যাতে তেওঁলোকে জীৱনত স্বাৱলম্বী হ'ব পাৰে। বন্ধুসকল, এই 2 লাখ 3 লাখ আৰু 5 লাখ টকা পাবৰ কাৰণে আপুনি কি চৰ্ত পূৰণ কৰিব লাগিব বা কি আপোনালোকে চৰকাৰী নিয়মখিনি মানিব লাগিব, তাৰ সবিশেষখিনি অসমৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰ যোগে আগবঢ়াইছে। তেন্তে আহকচোন আমি এইখিনি পঢ়িবলৈ চেষ্টা কৰোঁ। বন্ধুসকল, প্ৰথমে আছে এই অভিযানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু নিম্ন আয় পৰিয়ালৰ ক্ষুদ্ৰ উদ্যোগী যুৱক যুৱতীসকলক উৎসাহিত কৰি স্ব-উপাৰ্জনৰ সুবিধা প্ৰদান কৰিব। এইখিনি চাগে আপোনালোকে নিশ্চয় বুজি পাইছেই। আৰু যিসকল অলৰেডি তেওঁলোকে কোনোবা ক্ষুদ্ৰ ব্যৱসায় কৰি আছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব, তেওঁলোকে ইয়াত আবেদন কৰিব পাৰিব। 2 নম্বৰতে আছে আঁচনিখনৰ অধীনত পেছাদাৰী পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত স্ব-নিয়োজন কৃষি আৰু উদ্যান শস্য, মীন পালন, হাঁহ কুকুৰা, দুগ্ধ পাম, পেকেজিং, ৰেডিমেড পোচাক, গছপুলি ৰোপণ, কাঠ আধাৰিত উদ্যোগ, ষ্টেচনাৰী, ফেব্ৰিকেশ্যন, হাৰ্ডৱেৰ সামগ্ৰী আদিৰ দৰে উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপক সামৰি লোৱা হ'ব। বন্ধুসকল, এই আঁচনিখনে ইয়াত উল্লেখ কৰা মই যিখিনি উল্লেখ কৰিলোঁ এই গোটেইখিনি কামক সামৰি লোৱা হ'ব। 3 নম্বৰতে আহিল অহা 2 বছৰত আঁচনিখনৰ জৰিয়তে 2 লাখ যুৱক যুৱতীক সাঙুৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অৰ্থাৎ বন্ধুসকল, প্ৰথম বছৰত মানে এই বছৰত 1 লাখ যুৱক যুৱতীক আৰ্থিক অনুদান দিয়া হ'ব 2 লাখ 3 লাখ আৰু 5 লাখ টকাকৈ, আৰু নেক্সট বছৰত আৰু 1 লাখ যুৱক যুৱতীক তেনেদৰে দিয়া হ'ব। 4 নম্বৰতে আহিল হিতাধাৰীসকলে তেওঁলোকৰ যোগ্যতা অনুসৰি মিশ্ৰিতভাৱে চৰকাৰী অনুদান আৰু সুদবিহীন চৰকাৰী ঋণ দুটা কিস্তিত 2 লাখ 3 লাখ আৰু 5 লাখ টকাকৈ লাভ কৰিব। অৰ্থাৎ বন্ধুসকল, মই যে মিশ্ৰিত বুলি কৈছিলোঁ, মিশ্ৰিত শব্দ ইয়াৰ অৰ্থটো এইটোৱে যে যদি আপুনি 2 লাখ টকা বা 3 লাখ টকা এটা আপোনালোকে লোন হিচাপে লাভ কৰে, তেন্তে ইয়াত যিটো 3 লাখ টকা ধৰি ল'লোঁ আপুনি 3 লাখ টকা লোন হিচাপে লাভ কৰিছে, সেই 3 লাখ টকা 1.5 লাখ টকা চৰকাৰে আপোনাক সম্পূৰ্ণ অনুদান দিব, আৰু যিটো 1.5 লাখ টকা আছে সেই 1.5 লাখ টকাটো আপুনি বেংকক ঘূৰাই দিব লাগিব। বেংকক যদিও ঘূৰাই দিব লাগে তেন্তে তাৰ ওপৰত কিন্তু আপুনি কোনো সুদ দিব নালাগে। আপুনি 1.5 লাখ টকা লৈছে, 1.5 লাখ টকা আপুনি বেংকক ঘূৰাই দিব লাগিব। বন্ধুসকল, ইয়াৰ পিছতে আহিল নিৰ্বাচিত হিতাধাৰীসকলে উদ্যমী পৰিচালনা আৰু একাউণ্টিং দক্ষতা বৃদ্ধিৰ বাবে নিৰ্বাচিত শৈক্ষিক দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানত 1 মাহ প্ৰশিক্ষণ ল'ব লাগিব, য'ত তেওঁলোকক 10,000 টকাকৈ বৃত্তি হিচাপে প্ৰদান কৰা হ'ব। আৰু বন্ধুসকল, যিসকলে ইয়াত চিলেকশ্যন হ'ব লোনটোৰ কাৰণে তেওঁলোকক প্ৰশিক্ষণ দিয়া হ'ব এমাহৰ কাৰণে, আৰু এমাহত তেওঁলোকক 10,000 টকাকৈ অসম চৰকাৰে প্ৰদান কৰিব। বন্ধুসকল, ইয়াৰ পিছতে আহিল হিতাধাৰীসকলে পূৰণ কৰিবলগীয়া চৰ্তসমূহ। এতিয়া আপুনি ইয়াত এপ্লাই কৰিবৰ কাৰণে ইয়াত আপুনি কি যোগ্যতা হ'ব লাগিব তাৰ কথাখিনি লিখিছে, তেনেহ'লে আমি চাওঁ আহকচোন। হিতাধাৰীকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু বয়সীমা 18ৰ পৰা আপোনাৰ 45 বছৰৰ ভিতৰত হ'ব লাগিব। আপোনালোকে নিশ্চয় গম পাইছে, হিতাধাৰীকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু বয়স 18 বছৰ ওপৰত হ'ব লাগিব আৰু 45 বছৰ তলত হ'ব লাগিব। শিক্ষাগত অৰ্হতা ন্যূনতম 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। শিক্ষাগত অৰ্হতা তেওঁ একদম 10 পাছটো হ'ব লাগিব, এইটো চিয়ৰ। উপাৰ্জনকাৰী সৃষ্টিকাৰী কাৰ্যকলাপ, ITI, ডিপ্ল'মা ইত্যাদিৰ বাবে প্ৰয়োজনীয় দক্ষতা জ্ঞান আদি থাকিব লাগিব। অৰ্থাৎ ইয়াত কিছুমান কামৰ কাৰণে আপোনাৰ নিৰ্দিষ্ট কিছুমান ডিপ্ল'মা থাকিব লাগিব। ITI পাই হওক বা কোনোবা আপোনাৰ পাই হওক, কোনোবা ইউনিভাৰ্চিটি পাই হওক বা য'ৰ পাই নহওক, আপোনাৰ কিছুমান ডিপ্ল'মা থাকিব লাগিব কিছুমান নিৰ্দিষ্ট কামৰ কাৰণে। সেইটো আপোনাৰ যেতিয়া আপুনি এপ্লাই কৰিব, এপ্লাই কৰোঁতে আপোনালোকৰ সেইটো গম পোৱা যাব যে ক'ত কি চাৰ্টিফিকেট প্ৰয়োজন হ'ব। পূৰ্বতে লোৱা ঋণ পৰিশোধৰ ক্ষেত্ৰত কোনো বেমেজালি থাকিব নোৱাৰিব। আপুনি যদি আগতে লোন লৈছে বেংকৰ পৰা বা বেলেগৰ পৰা, তেন্তে আপোনাৰ তাত কোনো বেমেজালি থাকিব নালাগিব। চৰকাৰী কৰ্মচাৰী বা পেঞ্চনৰ পৰিয়ালৰ সদস্য হ'ব নোৱাৰিব। চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ পৰিয়ালৰ সদস্য হ'ব নোৱাৰিব। আপুনি ইয়াত যোনে তেওঁ এই বেনিফিটটো লাভ কৰিব বিচাৰিব, তেওঁ চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ হ'ব নালাগিব বা তেওঁ পেঞ্চন লাভ কৰি আছে তেনেকুৱা পৰিয়ালৰ সদস্য এই বেনিফিটটো তেওঁলোকে ল'ব নোৱাৰিব। প্ৰতিটো পৰিয়ালত কেৱল এজন সদস্যই এই সুবিধাটো লাভ কৰিব। অৰ্থাৎ ইয়াত প্ৰতিখন পৰিয়ালত বা প্ৰতিটো পৰিয়ালত এজনেহে ইয়াত পৰা এটা সুবিধা লাভ কৰিব পাৰিব। ইয়াত এটা পৰিয়ালতে 2জন বা 3জনে এনেকৈ সুবিধা লাভ কৰিব তেনেকুৱা নহয়, ইয়াত এজনেহে সুবিধা লাভ কৰিব পাৰিব।
আৰু একে শেষত আহিল কি 1 এপ্ৰিল 2023 পূৰ্বে নিয়োগ বিনিময় কেন্দ্ৰ অৰ্থাৎ এমপ্লয়মেণ্ট এক্সচেঞ্জত পঞ্জীয়ন কৰিব লাগিব আপুনি যে ক্লাছ 10 পাছ কৰিছে সেই ক্লাছ 10 পাছ কৰাটো আপুনি 2023 চনৰ 1 এপ্ৰিলৰ আগতে আপুনি এক্সচেঞ্জ এমপ্লয়মেণ্ট এক্সচেঞ্জত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব অৰ্থাৎ আপুনি যদি আজি শুনিছে এইটো চৰকাৰে লোন দি আছে তেনলে মইতো ৰেজিষ্ট্ৰেশ্যন কৰা নাই আজি গবলে যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰে এমপ্লয়মেণ্ট এক্সচেঞ্জত তেনলে এই সুবিধাটো আপুনি নাপাব আপুনি 1 এপ্ৰিল 2023 পূৰ্বে আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপুনি যে ক্লাছ 10 পাছ কৰিছে বুলি তেতিয়াহে আপুনি ইয়াৰ কাৰণে যোগ্যতা লাভ কৰিব আৰু সবিশেষ বন্ধুসকল 23 বা 24 তাৰিখে কেনেকৈ এপ্লাই কৰিব ক'ত এপ্লাই কৰিব লাগিব তাৰ পৰ্টেলটো খুলিব আৰু মই আপোনালোকক কেনেকৈ এপ্লাই কৰিব লাগিব সম্পূৰ্ণখিনি মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম তাৰ কাৰণে মোৰ চেনেলটো আপোনালোকে লাইক আৰু সাবস্ক্ৰাইব কৰি থৈ দিব তে বন্ধুসকল ইনফৰমেশ্যনখিনি কেনেকুৱা লাগিল যদি ভাল লাগিছে চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি দিব তে নমস্কাৰ ধন্যবাদ জয় অসম